আমি কাৰ্বি আংলঙৰ জিলা বিজেপি চৰকাৰৰ পৰা আমি বহুত কিবা আনন্দিত পাইছোঁ। চৰকাৰৰ ইমানকৈ সহায় কৰিছোঁ। আমি কাৰ্বি আংলঙৰ বিনামূলীয়া মাটি পতা আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে আমি বিনামূলীয়াকৈ কিবা পতা দিয়া হৈছে। আৰু আমাৰ যে মহিলা অৰুণোদয়ো পালোঁ, লাখপতি বাইদেউ পালোঁ, ৰেচন কাৰ্ডো বিনামূলীয়া ৰেচন কাৰ্ডো পাইছোঁ। মাহিলী আমি 25 কেজিকৈ পাই আছোঁ। আমি যে আগৰটো আমাৰ মহিলাকেইটা আমি যে দিনে হাজিৰা কাম কৰি আছে, এতিয়া বোলে বিজেপি চৰকাৰ আহি পোৱাৰ পিছত আমি দিনে হাজিৰা আমি নাযাওঁৱেই। আৰু আমি নিজেও কৈছোঁ, মই বেলেগৰ ক'ব নিবিচাৰোঁ, মই দিনে ৰাতি মই হাজিৰা কাম কৰি আছোঁ। কিন্তু এতিয়া বিজেপি অহা চৰকাৰৰ পৰা আমি হাজিৰা এতিয়া যোনে মোক হাজিৰা মাতিলে মই নাযাওঁ। এতিয়া মই বিজেপি চৰকাৰ মাহিলী আমি 25 কেজিকৈ আমি বিনামূলীয়া চাউল দি আছোঁ। আমি এতিয়া হাজিৰা কৰিবলৈ নালাগে, মাত্ৰ এতিয়া মই মহিলা কাম কৰিব লাগে, ঘৰত ভাত পানী ৰান্ধিব লাগে, এইটোহে আমি কাম কৰিব লাগে।